আজি মই নগাঁও ৰাঙলুৰ অঞ্চলৰ কিছুমান গাঁৱলীয়া পৰিৱেশ দেখাম। খেতি পথাৰৰ বেঙেনা খেতি, জলকীয়া খেতি, কোমোৰা খেতি এইবোৰ আপোনালোকক দেখুৱাম। মই আজি সম্পূৰ্ণ এটা গাঁৱলীয়া হেৰিত আহিছোঁ, গাঁৱৰ খেতি পথাৰত। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰক। ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া খেতি, সেউজীয়া হৈ আছে, খুব ধুনীয়া বেঙেনা খেতি। আপোনালোকক দেখুৱাই আছোঁ। এয়া ওচৰতে উৰহি খেতি, সিটো পাৰত গৰু গৈ আছে, খেতিয়কসকলে গৰু লৈ গৈ আছে পথাৰৰ পৰা। মই বেঙেনা খেতিত আছোঁ আৰু ধুনীয়া বেঙেনা খেতি। আজি মই খেতি পথাৰত আছোঁ, বেঙেনা খেতিত আছোঁ। গাঁৱৰ পৰিৱেশ দেখুৱাম আজি আপোনাক। এই বেঙেনা খেতিত আছোঁ, এয়া ইফালে বেঙেনা খেতিত আছোঁ। আৰু দেখুৱাম উৰহি খেতি, জলকীয়াৰ খেতি, সৰিয়হৰ খেতি আৰু দেখুৱাম। আহক আপুনি মোৰ লগত। উৰহি খেতি, কি ধুনীয়া উৰহি হৈছে, খুব ধুনীয়া উৰহি হৈছে, দেখিবলৈ ইমান ধুনীয়া সেউজীয়া হৈ আছে পূৰা। আৰু আমি আৰু আগবাঢ়ি যাম, আহক অলপ আগবাঢ়ি যাম। মই এতিয়া আছোঁ পথাৰত, জলকীয়া খেতিত আছোঁ। কি ধুনীয়া জলকীয়া হৈছে, আৰম্ভণিতে ফুল হেৰি দি আছে জলকীয়া। মই আজি গাঁৱৰ পৰিৱেশ দেখাই মই এতিয়া আছোঁ জলকীয়া খেতিত, পথাৰত আছোঁ। জলকীয়া খেতিত আছোঁ। এই দেখুৱাই আছোঁ আপোনালোকক। চব কি ধুনীয়া জলকীয়া হৈ আছে। বহুতে হয়তো আমাৰ যিবিলাক টাউন চহৰত থকা মানুহ, সৰু সৰু ল'ৰা ছোৱালী হয়তো গমেই নাপায় জলকীয়া খেতি কেনেকুৱা হয় বা কেনেকুৱা দেখিবলৈ জলকীয়া। তো মই দেখাবলৈ চেষ্টা কৰিছোঁ। আহক, এতিয়া মই আপোনাক দেখুৱাই আছোঁ কি ধুনীয়া কোমোৰা খেতি, হেৰি জেওৰা দি পেলাই কি ধুনীয়া কোমোৰা খেতি কৰিছে। এই চব কোমোৰা লাগি আছে, এইটো কোমোৰা লাগি আছে আৰু বহুত কোমোৰা লাগি আছে। এয়া একদম কোমল কোমল, দেখাত ইমান ধুনীয়া। গোটেইখিনি দেখুৱাই দিয়া, এই তলপিনে দেখুৱাই দিয়া। এইটো লগত আৰু বেঙেনা খেতিও আছে, এইটো দেখে। এতিয়া তাৰ গাতে লাগি থকা বেঙেনা খেতি, এইটো আৰম্ভণি হৈছে, ফুল আৰম্ভ হৈছে। এতিয়ালৈকে বেঙেনা লগা নাই, ধৰিব আৰু অলপতে। এইখিনি আপোনালোকক দেখুৱালোঁ। এই যে বেকগ্ৰাউণ্ডৰ চাউণ্ড